নমস্কাৰ সকলোকে দৰিকণা মাছ খাই ভাল পায়নে বাৰু আপোনালোকে মই কিন্তু বহুত ভাল পাওঁ আৰু আহক আজি দৰিকণা মাছ পাতত দিওঁ এইবিধ মাছ নোখোৱা বহুত বছৰে হ'ল লাষ্ট কেতিয়া খাইছিলো পাহৰিয়ে থাকিলো মনত নাই আৰু মাছখিনি ইমানেই সৰু সাফা কৰোতে এনেকা লাগিছে যে নাখাও নেকি কিন্তু জিভাৰ যেহেতু জুতি তাতে আকৌ ইমান বছৰৰ পিছত পাইছো কষ্টকে হলো সাফা কৰি ললো আৰু নাভাবিব আকৌ যে ধোৱা নাই বুলি দেই হিসাব কৰিব নোৱাৰাকৈ ধুইছো কিন্তু ইমান কলা কলা পানী হলে ওলাই আছে আৰু আমাৰ অসমৰ সকলোৱে জানে কেনেকৈ পাতত দিয়ে হয়নে প্ৰথমতে কলপাতখিনি আজি যেহেতু ৰদ দিয়া নাই সেই কাৰণে গেছতে মই অলপ হেকি ললো তাৰ পিছত আদা নহৰু জলকীয়া নিমখ মিঠাতেল দি মেলি ধুনিয়াকৈ বান্ধি লৈছো আৰু আমাৰ অসমৰ সকলোৱেতো জানে কেনেকৈ খায় আৰু কোনে কোনে খাই ভাল পায় জনাবচোন আৰু মই জনাত 99% মানুহে সাগে খাই ভালে পায় এতিয়া মই ধুনিয়াকৈ বান্ধি লৈ তাৱা এখনত থৈ দিম যেতিয়ালৈকে নিহিজে আৰু মাজে মাজে লুটিয়াই দিব লাগিব নহলে জ্বলি থাকিব যে আৰু এয়া চাওকচোন ইমান ধুনিয়াকৈ হিজিছে এতিয়া ধনিয়া অলপ কাটি দিছো মানে মান ধনিয়া যোনটো আৰু আকৌ অলপ তেল দি পিটিকি লৈছো আৰু ও মাই গড খাবলে ইমান সোৱাদ হৈছিলে মোৰ ৰিঅ্যাকশন চাওক মজা